চেনেলটোলৈ পুনৰবাৰ স্বাগতম। আশা কৰোঁ সকলো ভালে আছে। মোৰো ভালেই। আজি এটা নতুন ভিডিঅ' আৰম্ভ কৰিছোঁ, আশা কৰোঁ সকলোৱে চাব। আৰু আজি আহিব আমাৰ ফালে আলহী, কোন আলহী আহে চাই থাকিব। আৰু মেইন আলহী আহিলে এইগৰাকী, এজনী ৰিহানা, মোৰ খুৰা ছোৱালী। তাই আহিব, তাই লাইক শ্বেয়াৰ কৰিবলৈ কৈছে, কৰিব সকলোৱে দেই। গতিকে চাই যাব আজি দিনটো কেনেকৈ পাৰ কৰোঁ আৰু কোন আহিব। আৰু কি হৈছে লাগে কৈ দিয়া, লাগে কৈ দিয়া। ববাই মাতি দিয়া, ববাই মাতি দিয়া। মম লাগে, ব পাই কৈ দিয়া, ব পাই। ববাই কৈ দিয়া। দাঁত দিলে দেখুৱাই দিয়া, তেওঁ ক'ত আছে ববাই? কোন হা? সি তাত গ'ল। মৰ্ণন আনি দিম নি? মৰ্ণন খাবা নে চকলেট খাবা? চকলেট নোখোৱা? অকল মৰ্ণন খাবা? এটা খাবা নে একগাল খাবা? এটা লাগে নে একগাল লাগিব নি? আগাল মৰ্ণন লাগিব। মই আনি দিম নি? মই আনি দিম। কোনে আনি দিব? কেলে মাৰিছা মোক? হা? মাৰিছা? বাই আনি দিব নি? কেইটা লাগিব মনত? কোৱা আকৌ। এইটো কোন হয়? ইজান কোনটো? মমা ঘৰ ক'ত আছে? মমা ক'ত গ'ল? তাবাচোন বাই। এতিয়া আমি কাম চাম কৰি আজৰি হৈ গ'লোঁ। আলহী আহিয়ে পোৱাহিলে, আমি এতিয়া চাহ খাই বহি আছোঁ। চ' এতিয়া আলহী অহালৈ অপেক্ষা আৰু এইফালে আমাৰ ৰিহানা, আৰু এইফালে হৈছে মোৰ ভণ্টি, আমাৰ ষ্টাইলী বাইদেউ। আমাৰ বাই চেনেলটো চবেই চাব, লাইক শ্বেয়াৰটো কৰি দিলে। চবেই লাইক শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইবো কৰি দিব দেই চবেই। আৰু এতিয়া ভাত চাত বনাই হৈ গ'ল, মায়েও বনালে ময়ো বনালোঁ, আৰু এতিয়া আজৰি হৈ বহি আছোঁ। আৰু ভিডিঅ'টো চাই যাব আগলৈকে আৰু কি কৰোঁ। আৰু আমি এতিয়া আম খাওঁ, আম কাটো। আৰু এইফালে চাওক, আমাৰ ছোৱালীজনীয়ে কাম কৰিছে। এয়া ডিমৰ বাকলি গুচাইছে, তাই বোলে ভাল পায় কৰি। চ' সেইকাৰণে তাই নিজে লৈছে, গুচাই আছে, হয় নাই? ছোৱালী ডাঙৰ হৈ গ'ল আৰু ন, কাম কৰিব পৰা হৈ গ'ল। চ' চাই থাকিব ভিডিঅ'টো। আৰু এতিয়া আমি ভাত চাত খাই আজৰি হ'লোঁ। আৰু এয়া চাওক, আলহী আহিলে, ভাত খালে, এয়া বহি আছে। এইফালে মা, এইফালে বৰমা, আৰু এয়া ৰিহানাৰ মাহীয়েক, আমাৰ কইনা, মানে তাই ইয়ালৈ বিয়া হৈছে। চ' আজি সিহঁতক ভাত খাবলৈ মাতিছিলোঁ। আৰু এয়া মাহীয়েক ভাগিনীয়েক বহি পূৰা কথা চলিছে ন। আৰু সেইফালে আমাৰ বাইদেৱে মোবাইল টিপাত ব্যস্ত। আৰু এতিয়া আমি এনেকৈ বহি আছোঁ গোটেইখিনি, গতিকে ভিডিঅ'টো চাই যাব। আৰু এতিয়া আমি ওলাই আহিছোঁ আগফালে অকণমান ফটো মাৰিবলৈ। ইহঁতি দেখিছে নাই, এয়া ফটো মাৰিবলৈ ওলাই আহিছে গোটেইখিনি। বহুত দিন লগ পোৱা নাই, লকডাউনৰ কাৰণে, গতিকে এতিয়া লগ পাইছোঁ আৰু পূৰা ফটো চটো মাৰিছোঁ। আৰু ইহঁতি দেখিছে নাই, পূৰা ফটো তোলাত ব্যস্ত। আৰু এয়া আমি আছোঁ আগফালে একদম ৰাস্তাৰ কাষত, আৰু ফটো তুলিবলৈ এতিয়া মানে সিহঁতি প্লেচ বিচাৰিয়ে পোৱা নাই, কেনেকৈনো মাৰোঁ কি কৰোঁ। এইজনী আমাৰ ৰিহানা। চাওক, সিহঁতি ফটো মাৰি আছে, পজ দি পূৰা ফটো মাৰি আছে। মোক মৰাই নাই এখনো ফটো, সিহঁতি নিজেই মাৰি আছে এতিয়া। আৰু এইটো হৈছে পিছত আমাৰ ঘৰটো। এয়া মাহীয়েকে মাৰি দিছে, ভাগিনীয়েকে পূৰা ফটো মাৰিছে, আৰু লগতে আমাৰ ভণ্টিও পজ দি যি ফটো মাৰিছে। এয়া আমাৰ কেমেৰামেন ৱাচিমা বেগম, হয় নাই? ফটো তুলিলা হ'ল নে? অঁ, ৰিহানা আখতাৰ ৰহমান ন? তোমাৰ নামটো কোৱাই নাই, ভালকৈ কৈ দিয়া। অঁ, আৰু তুমি কোন ক্লাছত পঢ়িছা? ক্লাছ 4 ন? আৰু এতিয়া লকডাউন যে পঢ়িব নাই, বৰ ভাল লাগিছে। হা, লুকাইছা কেলে? অঁ, অনলাইন ক্লাছ হৈ আছে নেকি? কেলে লুকাইছা? হা, গৈ পেলাই অঁ। এইজনী চাওক, আপোনালোকে ভাল লাগিলে ছোৱালীজনী লৈ যাব দেই, মই এড্ৰেছটো দি দিম, হয় নাই? এতিয়া আলহীক ফুৰাবলৈ লৈ গৈছোঁ আমাৰ খুৰাহঁতৰ ঘৰলৈ। এয়া এইফালে বৰমা, এইফালে কইনা আমাৰ, আৰু এয়া ৰিহানা, আৰু ময়ো আহিছোঁ লগত।
এতিয়া যাওঁ খুৰাহঁতৰ ঘৰলৈ ওচৰতে বেছি দূৰ নহয় এইডোখৰতে ওলাই আছে এয়া চাওক ৰাস্তাত এটাও মানুহ নাই গাড়ী নাই চব দোকান বন্ধ কাৰণে তাকে দেই লকডাউনৰ প্ৰভাৱ পৰিছে যোৰহাট চিটিত দেই নহয় লাডুগুৰি চিটিত চাওক চব বন্ধ চবফালে জয়াল জান জান আৰু তাতে আমি এতিয়া ফুৰিবলৈ আহি আছোঁ ন এইটো আমাৰ লাডুগড় চাৰিআলি ইয়াৰ পৰা নেদেখে বাৰু এয়া আৰু এইটো আমাৰ ৰিহানাহঁতৰ ঘৰটো দেই য়েল্ল' কালাৰ যে ওলাই আছে সেইটো মই এদিন দেখাম বাৰু ভালকৈ ৰিহানাহঁতৰ ঘৰলৈ যাম অঁ তাত আহিব দেই আপোনালোকে কাপোৰ কিনিবলৈ আৰু এতিয়া আমি আহি আছোঁ খুৰাহঁতৰ ঘৰত গতিকে চাই যাব ভিডিঅ'টো আগলৈকে এভৰিৱান এতিয়া ৰাতি 10টাই বাজিব হ'ল ভাত চাত খায়ো আজৰি হ'লোঁ অথনি আৰু ভিডিঅ' নকৰিলোঁ আলহী গ'ল তাৰপিছত অলপ ৰেষ্ট ল'লোঁ যিহেতু ভাগৰ লাগিলে অলপ দিনটো ব্যস্ত গতিকে অথনি আৰু ভিডিঅ' নকৰিলোঁ এতিয়া ভাবিছোঁ ভিডিঅ'টো শেষ কৰি ইমানতে গতিকে ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে চাব আৰু ভাল লাগিলে প্লিজ লাইক শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটোত যদি কোনোবা নতুন হয় ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো আৰু আজি ৰিহানা মাহত থাকিলে তাই থাকিমকৈ আছিলে দুদিনমানৰ পৰা থাকিব পৰা নাই গতিকে আজি তাই থাকিলে আৰু আজি ভিডিঅ'টো শেষ কৰিবানতে গতিকে আজিলৈ আহোঁ বাই বাই